দেখিছেনে আমাৰ ঘৰত এজাক পাৰ আছে ইহঁতক মই খাবলৈ চাউল দিওঁ দালি দিওঁ আৰু মায়ে ভাত দিয়ে ইহঁতৰ যদি কেতিয়াবা চাউল এৰি থৈও যায় কপৌ তাৰ পিছত ভাতৌ কাউৰী ঘৰচিৰিকাই খাবলৈ আহে ইহঁতক মই খাবলৈ দিওঁ ইহঁতে বুট খাই বহুত ভাল পায় বুট আৰু দালি খায় দেখিছেনে হাতলৈকে খাব আহে চাবচোন ইহঁতৰ ইহঁতৰ সৰু সৰু পোৱালিও আছে মই সিহঁতক চায়েই থাকোঁ দেউতাই ঘৰটো চাফা কৰে কেতিয়াবা তেতিয়া মই পোৱালিকেইটাক মৰমে কৰি থাকোঁ আৰু কেতিয়াবা যদি বহুত ৰ'দ থাকে সিদিনাখন সিহঁতে ৰ'দত পাখিকেইটা মেলি শুই থাকে সিহঁতেও পানীও খায় সিহঁতে যদি বহুত গৰম হয় তেনেহ'লে গা ধুৱে সিহঁতক এটা চৰিয়াত পানী দিওঁ সিহঁতে ইমান ধুনীয়া কৰি পালা পাতি পাতি গা ধুৱে কেইটামান বেলেগৰো পাৰ আছে এইকেইটা সিহঁতৰ ঘৰ ৰ'ব এয়া দেখিছেনে ইমান পোৱালি সেইটো ইয়াতে সিহঁতে গা ধুৱে এইটো দুটা আছে ডাঙৰ হৈছে এইটো ঘৰৰ সৰু সৰু হৈ আছে পোৱালিকেইটা এইটো ঘৰৰ ডাঙৰে হৈছে পোৱালিটো সিহঁতৰ এটা পোৱালি মৰি আৰু এইটো ঘৰৰ এটা কণী বেয়া হ'ল ইহঁতৰ মাতকেইটা ইমান ধুনীয়া ন দেখিছেনে উৰি উৰি আহে এয়া ইহঁতে ৰুটিও খায় আৰু ভাতটো দালিৰ সৈতে দিলেহে খাব